কাৰাগাৰত অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ গ'ল ৬৮ জনৰ অগ্নিকাণ্ডৰ পিছত চলিছে ভেনেজুৱেলা আত্মীয়ৰ খবৰ বিচাৰি আত্মীয়ৰ হাহাকাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ দাও দাওকৈ চলিছে একুৰা জুই এই জুই চলিছে ভেনেজুৱেলাৰ ভেলেন্সিয়া চহৰৰ কাৰাগাৰত ইতিমধ্যে জুইৰ লেলিহান শিখাৰ মাজত আবদ্ধ হৈ মৃত্যু হৈছে ৬৮ জনকৈ লোকৰ আচলতে কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ একাংশ কয়দীয়ে বিছনাৰ মেট্ৰেছত অগ্নিসংযোগ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত সেই জুয়ে ভয়ানক ৰূপ ধাৰণ কৰি আগুৰি ধৰে সমগ্ৰ কাৰাগাৰ কয়দীৰ লগতে কয়দীৰ খবৰ কৰিবলৈ অহা দুগৰাকী আত্মীয়ৰো মৃত্যু হয় জানিব পৰা মতে ঘটনাৰ পূৰ্বে এগৰাকী আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল পলাবলৈ চেষ্টা কৰা কয়দীক এই অগ্নিকাণ্ডৰ পিছত কাৰাগাৰৰ বাহিৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কাৰাগাৰৰ ভিতৰত থকা আত্মীয়ৰ খবৰ বিচাৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কয়দীসকলৰ আত্মীয়ই আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছো নিক্ষেপ কৰিবলগীয়া হয় উল্লেখযোগ্য যে ভেনেজুৱেলাৰ কাৰাগাৰত প্ৰয়োজনতকৈ অধিক কয়দী ৰখাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছিল আৰু কয়দীৰ এই ভিৰৰ বাবে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাও বৃদ্ধি পালে অধিক ইণ্টাৰনেশ্যনেল ডেস্ক আসাম টক্স